হাই বন্ধুসকল, কি খবৰ? নিশ্চয় ভালেই চাগে, আমাৰো ভাল। বন্ধুসকল, আজি মই অলপ সোনকালে শুই উঠিলোঁ। এতিয়া পুৱা 5:30 বাজিছে। প্ৰায় মই 5মান বজাতে উঠিলোঁ। উঠি সোনকালে ফ্ৰেছ হৈ ল'লোঁ, মানে গা পা ধুলোঁ, চাহ তাহ খালোঁ। খাই এতিয়া যিমান পাৰোঁ মানে ফাষ্ট কামবিলাক কৰি লৈছোঁ। কিয় জানেনে? আজি আমাৰ মানে খেতি উঠা। সদায় ভাবোঁ মই পথাৰলৈ যাম, কিন্তু মই এদিনো যাবলৈ নাপাওঁ। মানে চাহ ভাতৰ যোগান ধৰি থাকোঁ আৰু ৰোৱনীলৈ মানে ভাত বনাই থাকোঁতে পথাৰলৈ যোৱাই নহয়। আজি যদি নাযাওঁ নহয়, মোৰ কিবা এটা আধাৰুৱা হৈ ৰ'ব। সেইকাৰণে ভাবিলোঁ আজি যিমান পাৰোঁ ফাষ্ট কামবিলাক কৰিম আৰু যামেই। আৰু আজি বেলেগ ৰোৱনীও মতা নাই, কিয়নো মানুহজনে কোৱা মতে মাটি 2ডৰা নে 3ডৰা কিবা এটা আছে। মোৰ জা দুজনীক মাতিছোঁ আৰু মই যাম মানে খেতি উঠা বুলি। আৰু বন্ধুসকল, কি জানেনে, মোৰ পথাৰত ভাত খাবলৈ খুব ইচ্ছা এটা আছিলে। যিসকলে মানে যায় কয়হি পথাৰত ভাত খাই বোলে খুব টেষ্ট লাগে। সেইকাৰণে মই ভাবিলোঁ আজি ময়ো পথাৰৰ সোৱাদ এটা ল'ম। সেইকাৰণে যাবলৈ ওলাইছোঁ। বাৰু মই দেখুৱাম কেনেদৰে পথাৰলৈ যাম, কেনেকৈ ৰুমগৈ, আপোনালোকক সকলো দেখুৱাই যাম। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব। এতিয়া ষ্টাৰ্ট কৰি যাওঁ। বন্ধুসকল, পথাৰলৈ আহিলোঁ আমি। এয়া ৰোৱনী, এয়া দেই ৰোৱনীবিলাক। কেনেকৈ আহিলোঁ, ইমান বোকাত মানে মোবাইলটো উলিয়াবলৈ মন নগ'ল আৰু পৰে বুলি। সেইকাৰণে নুলিয়ালোঁ আৰু কেনেকৈ আহিলোঁ, কেনেকৈ চাহ খালোঁ, ভাত খালোঁ নেদেখুৱালোঁ আৰু একেবাৰে খোৱা বোৱা কৰি হাত ধুইহে মোবাইলটো লৈছোঁ মানে। যদি ভিডিঅ' কৰি থাকোঁতে অকস্মাতে মোবাইলটো পৰি যায় বোকাত, বৰ ডাঙৰ কথা হ'ব দেই। সেইকাৰণে মানে নুলিয়ালোৱে আৰু। সোৱাদটো ল'লোঁ, পথাৰৰ সোৱাদটো ল'লোঁ। কেনেকুৱা লাগিছে বাৰু মোক পথাৰৰ সাজত কমেণ্ট কৰি জনাব দেই। এয়া আমি ভাত খাই এয়া হৈ গ'ল, এয়া কাঁহী বাতি ধুনীয়াকৈ খালোঁ বাৰু ভাতকেইটা। এয়া এগৰাকী আমাৰ নবৌ হয়, এগৰাকী মোৰ দেৱৰাণী দেই। এয়া আৰু সৈগৰাকী ভতিজা মুখ লুকুৱাই আছে। বহুত দিন চাইকেল চলোৱা নাই। পথাৰৰ পৰা আহি গা পা ধুলোঁ, ধুই পেলানি ভতিজাজনীৰ চাইকেলখন অকণমান চলাই চালোঁ, অকণমান ফূৰ্তি কৰিলোঁ আৰু খুব ভাল লাগিলে দেই। বহুত দিনৰ মূৰত চাইকেল চলাইছোঁ।